Hey, what's up guys, welcome to my YouTube channel, welcome to another video. কি খবৰ তোমালোকৰ বন্ধুসকল মই ৰেগুলাৰ ভিডিও দিয়া বন্ধ নকৰো তাৰ পিছতো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব শেয়াৰ একো নকৰা ইউটিউবে মোৰ ভিডিওটো প্ৰমোট নকৰে কি কৰো কলৈ যাও তাকে ভাবি মই ডিপ্ৰেছনত গুছি গৈছিলো তাৰ পিছত ভাবিলো ডিপ্ৰেছনত গলে নহব কিবা নহয় কিবা এটা কৰিব লাগিব সেই বুলি ভাবি মই মোৰ হাতখনক কষ্ট দি মোবাইলটো হাতত লৈছো আৰু ইউটিউবত সাৰ্চ কৰিবলৈ আৰম্ভ কৰিছো এছামিজ মোটিভেশনাল ভিডিও তাৰ পিছত কি মোৰ আগত বাহি আহিল এইকেইটা ভিডিও আৰু এইকেইটা ভিডিও চাৰ পিছত মই ডিপ্ৰেছনৰ পৰা সিধা হাৰ্ট এটেকলৈ গুছি গলো কিন্তু কিয় কি কাৰণত গুছি গলো সকলো জানিম ইয়াৰ আগতে লগাই লও কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰো আজিৰ এই ভিডিও নখ দীঘল হলে নখ কাটিব লাগে আঙুলি নহয় বাহ নখ দীঘল হলে নখ কাটিব লাগে আঙুলি নহয় আবে ও সন্দীপ মহেশ্বৰী জাঙিয়া মোক এটা কথা কচোন নখ দীঘল হলে নখেই কাটিম ন আঙুলি থৰি না কাটিব তোৰ নিচিনা পাগলেই হ'ব যোনে আঙুলিটো কাটিব সালা বেলেগক জ্ঞান দিবলৈ গৈ নিজকে পাগল বুলি প্ৰমাণ দি আছে প্ৰথমে তাই মৰমতে পাগল বুলি মাতিলে তাৰ পিছত পাগল বুলি ভাবিলে আৰু এতিয়া সঁচাকৈ পাগল কৰি এৰি গ'ল আৰু দুদিন ওয়েট কৰ তোকো পাগলখানাত নি ভৰ্তি কৰাই তৈব ভেঞ্চু মোবাইলটো উলুটা ধৰি ৰদৰ মাজত থিয় হৈ ছাপৰি ড্ৰেছ পিন্ধি গোটেই বডিটো টেটু আঁকি কাণত কাণফুলি হাতত খাৰু এনেকুৱা কাম এজন পাগলেহে কৰিব পাৰে আৰু সেই পাগলজন তই সেই পাগল মিউজিক খতম তো বন্ধুসকল ইউটিউবত তাৰ বক্সিদি দেখাৰ পিছত ভাবিলো তাৰ ইনষ্টাগ্ৰাম আইডিত গৈ এবাৰ ঘূৰি আহো ইনষ্টাগ্ৰাম আইডিত গৈ দেখো 94K ফলোৱাৰ্স ভাবিলো ফেক ফলোৱাৰ্স হ'ব পাৰে তাৰ পিছত মোৰ মনলৈ আহিল অসমৰ নিব্বানিবিৰ কথা আৰু শুনিব পৰা মতে অসমৰ প্ৰায়বোৰ নিব্বিৰ ক্ৰাশ হৈছে কি চালা মই কাৰোবাৰ ক্ৰাশ হ'ব নোৱাৰিলো ধিক্কাৰ হে হাম পৰ 99 এটা কুকুৰ হকে মোৰ পিছত তুমিও বোকা একটাই যাও का लड़का सेलिब्रिटी बन गए ले सब लोग गाली सुनने का गाली सब लोग ও ভাই তোৰ ভিডিও দেখাৰ পিছৰে পৰা মোৰ ভালদৰে লেট্ৰিন ক্লিয়াৰ নোহোৱা হৈ গৈছে আৰু তহতে কি জংগলৰ মাজত গৈ এনেকুৱা উলুটা মোবাইলটো ধৰি তিয় হৈ নিজকে সেলিব্ৰিটি বুলি ভাবি আছো নেকি बहुत बड़े गलत फहमी में जी रहे हो बेटे ये गलत फहमी है और कुछ नहीं ये बड़ी अच्छी बात कही आप বন্ধুসকল তোমালোকে এটা কথা নোটিস কৰিছা নাই নাজানো কিন্তু মই ভালকে নোটিস কৰিছো তাৰ প্ৰত্যেকটো ভিডিওৰ ব্যাকগ্ৰাউণ্ড মিউজিকটো সেম প্ৰথমে তাই হয় মই সেইজনী অপ্ৰিয় হলেও সঁচা সকলো ল'ৰা যদি বেয়া হেৰুৱাব ভয় কৰিছিল তোমাক ঐ আবে ভাই তোৰ স্বভাৱ চৰিত্ৰ কেতিয়াও চেঞ্জ নহয় গম পাইছো কিন্তু তই দিয়া ব্যাকগ্ৰাউণ্ড মিউজিক কেইটা তো চেঞ্জ হ'ব ন সেইকেইটা তো কমসে কম চেঞ্জ কৰি ল এই দিনত কাকো ইমান বিশেষ নবনাব কাৰণ আপুনি বিশেষ বুলি হৃদয়ত স্থান দিব তেওঁ এদিন আপোনাক অকলশৰীয়া কৰি এৰি গুচি যাব মোটিভেশনাল ভিডিওৰ নামত এইবোৰ কি 2-3 সেকেন্ড জিতি বকিব তাৰ পিছত এফালে এবাৰ চাব আকৌ ভিডিওটো স্লো কৰিব তাৰ পিছত ব্যাকগ্ৰাউণ্ডত মিউজিক এটা লগাই দিব ও ভাই তোৰ এইবিলাক মোটিভেশনাল স্পিচ মৰাগৈ এটা শুনিলেও জিন্দা হৈ যাব আকৌ মৰি যাব জিন্দা হৈ হেই तुम्हें शर्म है कुछ शर्म आया है আৰু এটা ইন্টারেস্টিং কথা কি জানেনে বন্ধুসকল এইবিলাক গুগলৰ পৰা উঠাই আনি নিজে বনাই আকৌ লিখি দিয়ে অন কন্টেন্ট বুলি বন্ধুসকল মই জানো এই ভিডিওটো 8-10 মাহ আগতে আপলোড কৰিব লাগিছিল কাৰণ তেতিয়া ইয়াৰ প্ৰভাৱটো অলপ বেছি আছিল তেতিয়া মই আপলোড কৰিব পৰা নাছিলো কাৰণ তেতিয়া মোৰ ইউটিউব চেনেল নাছিল এতিয়া যেহেতু মোৰ ইউটিউব চেনেল এটা আছে তো মেৰা भी तो হক बनता है ना भाई एज ए रोस्टार তো এই ভিডিওটো অকল এন্টাৰটেইনিং পাৰপাসৰ কাৰণে বনোৱা হৈছে কাৰোবাৰ মনত পাৰ্সোনালি আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই গা পাতি যাতে কোনেও নলয় আজিৰ কাৰণে ইমানে যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব যদি তুমি এই ভিডিওটো ফেসবুকত চাই আছা তেনেহলে মোৰ এই পেজটো ফলো কৰি লব আৰু যদি ইউটিউবত চাই আছে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিব অলৰেডি কৰিছে এতিয়া ন আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব তাতে আমি কথা পাতিম মনৰ ভাৱ প্ৰকাশ কৰিম লাভ ইউ অল ষ্টে হ্যাপি with